আজি মই বনাব ওলাইছো কাপেচিনো কফি। প্ৰথমে এটা কাছৰ বাটি ললো, তাৰ পিছত 1/4 কাপেৰে পাউডাৰ চেনি দিলো। আমি নৰ্মেল চেনিও ইউজ কৰিব পাৰো, কিন্তু ইয়াত পাউডাৰ চেনি দিলো। এতিয়া সেই একে কাপেৰে কফি ফুল কৰি দিয়া নাই, 1 কাপ কফি দিলো। ইয়াৰ পিছত সেই একে কাপেৰে 1 কাপ গৰম পানী, ৱাৰ্ম পানী, কুহুমীয়া গৰম পানী দিলো। ইয়াত মই মেচিন ইউজ কৰিম, কিন্তু হ্যান্ড ব্লেন্ডার আৰু চামুচেৰো কৰিব পাৰি। অলপ সময় লাগে, ধৈৰ্য ধৰি কৰিলে হৈ যায়, কিন্তু মেচিনত মিক্সাৰত মিশ্ৰণখিনি মিক্স হৈ আছে। এই ভালকৈ ক্ৰীম টাইপ বনাব লাগে। কফিৰ যিটো মিশ্ৰণ আছে সেইটো আমি কেক আইচিঙতো ইউজ কৰিব পাৰোঁ। এতিয়া চাওক, এইটো নাই হোৱা আৰু অলপ সময় লাগিব। আৰু যিবিলাক কফি লাভাৰ আছে সেইবিলাকে মানে বহুত ভাল পায় এইটো কেকৰ লগত। খালি অকণমান চেনি বেছিকৈ দিব লাগে এইটো বনোৱাতে। চাওক, এতিয়া হৈ গৈছে, একদম দেখিছে নহয়, ক্ৰীমি টাইপ। তো এইখিনি আমি বেছি হ'লে আমি ফ্ৰিজতো ষ্ট'ৰ কৰি থৈ দিব পাৰোঁ, একো কথা নাই তাত। এতিয়া আমি কফি চিৰাপ বনাম, তাৰ কাৰণে এটা বাটিত আধাতকৈও কম কফি ল'লোঁ। তাৰপিছত আমি তাত 2 চামুচ গৰম গাখীৰ ল'লোঁ, তাত ভালকৈ মিক্স কৰিম। ইয়াত চেনিও দিয়া হয়, কিন্তু মই ইয়াত চেনি দিয়া নাই, কাৰণ এইটো কফিত বেছি চেনি হ'লে ভাল নালাগে। তো এতিয়া এটা কাপত কফি মিক্সাৰখিনি দি দিলোঁ ভালকৈ। এইটো খাবলৈ খুব সোৱাদ হয় আৰু গৰমে খাব লাগে, কি টেষ্টি। তাৰপিছত আমি ইয়াত কফি চিৰাপ দি দিলোঁ। চিৰাপত চেনি বেছিকৈ খায়, সিহঁতৰ কাৰণে চেনি ইউজ কৰিব পাৰে। আৰু ইয়াত গাখীৰটো গাঢ় হ'লে ভাল লাগে, তো মই অলপ গাখীৰটো গাঢ় কৰিছোঁ বইল কৰি। তাৰপিছত চামুচেৰে ভালকৈ তাক মিক্স কৰি ল'ম। তাৰ ওপৰত গিলাচেৰে বাকি দিয়া নাই, পৰি যাব পাৰে, তো চামুচেৰে দিছোঁ। তাৰ ওপৰত আকৌ কফি মিক্সাৰখিনি দি দিম। ইয়াত মই ডালচেনিও ইউজ কৰিম, কাৰণ ডালচেনিৰ গুড়ে টেষ্টটো ধুনীয়া কৰে আৰু স্মেলটো ধুনীয়া হয়। তো মই ইয়াত ডালচেনিও দিম। ইয়াত কফিখিনি ধুনীয়াকৈ দি দিলোঁ। দি উঠি ইয়াত কফি চিৰাপখিনি অলপ দি তাৰ ওপৰত মই কফি পাউডাৰ দি দিলোঁ। এতিয়া মই অকণমান ডালচেনি দি দিলোঁ। দেখিছে নহয়, দেখিবলৈ ধুনীয়া হৈছে। দেখিবলৈ যিমান ধুনীয়া, খাবলৈ সিমান ধুনীয়া। ইয়াত আমি চকলেট চিৰাপো ইউজ কৰিব পাৰোঁ, দেখিবলৈ ভাল লাগে। পিছৰ পৰা মায়ে কৈছে মোক লগিও 1 কাপ বনোৱা, সেইকাৰণে এটা কাপ ল'লোঁ। তাত সেই একেই আৰু ছেইম প্ৰচেছ। আপোনালোকেও বনাই মোক জনাব কেনেকুৱা হয়। মেচিন নাথাকিলেও আপোনালোকে হেণ্ড ব্লেণ্ডাৰ চামুচেৰে বনাব পাৰে। হয়, অলপ সময় লাগে হোৱাটো, কথা নাই। অলপ সময় তাৰমানে ধৈৰ্য ধৰি কৰিলে ভাল হয়, খাব বহুত টেষ্টি হয়। আপোনালোকে ট্ৰাই কৰক আৰু মোক কমেণ্ট কৰি জনাওক। হোটেল ৰেষ্টুৰেণ্টত এই সৰু কাপতে 100 টকা 150 টকা লয়। ইয়াত ঘৰত বনোৱা 20 টকাতে হৈ যায়, অকল 3টা সামগ্ৰীৰে। প্লিজ মোক জনাব কিন্তু কেনেকুৱা হৈছে আপোনালোকৰ। আৰু মোৰ ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু সকলোৱে কমেণ্ট কৰিব যাতে মই পিছলৈ আৰু ভাল কৰিব পাৰোঁ। আৰু প্লিজ জনাব মোক কেনেকুৱা হৈছে। আৰু আপোনালোকক বনাই খাব দেই, চাই বহুত টেষ্টি হয়। নাইবা এই কফি মিশ্ৰণখিনি কেক বনালে, তো আপোনালোকে কেক বনালেও তাত আইচিং হিচাপে ইউজ কৰিব পাৰিব, বহুত ভাল হয়।